হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুকলমে আছে। আলহামদুলিল্লাহ, ময়ো ভালেই আছোঁ। আজি মই যমুনামুখৰ পৰা মৈৰাবাৰীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে অহা যোৱা কৰোঁ। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া সৌন্দৰ্য, প্ৰকৃতিৰ মায়ামোহেৰে ভৰপূৰ ঠাইডোখৰ। সঁচাকৈ ইমান যে ভাল লাগে ঠাইডোখৰ। এয়া যমুনামুখ বজাৰ পালোঁ আমি, যিহেতু আমি যমুনামুখ মেইন বজাৰৰ পৰা নহয়, অলপ ভিতৰৰ গাঁৱত। গতিকে আহি আমি বজাৰ পালোঁ। এয়া বজাৰৰ কিছু দৃশ্যাংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটো হ'ল যমুনামুখ বজাৰখন। এইটো দেখিছেনে, বেকাৰী আৰু চুচু। ইয়াৰ পৰা মই মাজে মাজে মিঠাই চিঠাই কিনো। আজি কিন্তু একদম নামা নাই, চিধা ঘৰ গৈ যাম। আৰু এইফালে বজাৰখন দেখুৱালোঁ আপোনালোকৰ লগত। কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এটা বস্তু দেখুৱাওঁ, ইয়াৰ মোৰ ভাল লগা বস্তুৰ ভিতৰত এইয়া ঘৰখন দেখিছেনে, ইমান ধুনীয়া ডিজাইন কৰি যে বনাইছে। মোৰ সঁচাকৈ বহুত ভাল লাগিছে ঘৰখনৰ ডিজাইন। মই গৈ থাকোঁতেই উঠাইছোঁ, আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। তথাপিও ঘৰখনৰ ডিজাইন খুব ভাল। এতিয়াতো পুৰণা হৈছে, নতুন থাকোঁতে আৰু বেছি ধুনীয়া আছিলে। ইমান ধুনীয়া ডিজাইন যে, সঁচাকৈ ভাল লাগে বহুত ডিজাইনটো। তাৰপিছত এয়া সৰু পথাৰৰ ৰাস্তাত উঠি গ'লোঁ আৰু এইটো ৰাস্তাই যাওঁতে আচলতে বেছিভাগ ধুনীয়া ধুনীয়া পাহাৰবিলাক দেখা যায় আৰু ওপৰত থকা পকা আকাশখন দেখিবলৈ যে ইমান ধুনীয়া লাগে। সেউজীয়া পথাৰ, কি যে সৌন্দৰ্য। আৰু এইফালে চাওকচোন, এনেকুৱা লাগি আছে যে আমি বেলেগ ক'ৰবাত গৈছোঁ, বেলেগ ঠাইত আছোঁ, কিন্তু আমাৰ ওচৰতে যে ইমান ধুনীয়া সৌন্দৰ্যৰ পাহাৰ পৰ্বতবিলাক ভৰি আছে। কেনেকুৱা ধুনীয়া লাগিছে চাওকচোন ঠাইডোখৰ। আপোনালোকৰো নিশ্চয় ভালে লাগিছে চাগে। কেনেকুৱা লাগিছে ক'ব। এইখিনি ঠাই এনেকুৱা লাগিছে শ্বিলং আছোঁ নেকি। কেতিয়াবা কেতিয়াবা এনেকুৱাই ফিল হয়, ইমান ধুনীয়া। আৰু ৰাস্তাটো ভাল, তো আহি ভালেই লাগি আছিলে। এই ৰাস্তাৰে কোন কোন গৈছে কমেণ্ট কৰি জনাব। তাৰপিছত এইটো আমি সৰু পথাৰৰ এটা দোকানত নামিলে কিবা কিবি চিপছ আৰু ক'ল্ড ড্ৰিংকছ কিনিলে। আমি এইবিলাক খাই যাম, কাৰণ ক'ৰবাত অলপ দূৰত গ'লেই আমি সেইবিলাক গাড়ীত খাই থাকোঁ। এইটো মাষ্ট হৈ গ'ল যেন খোৱা বোৱাটো। আৰু কি খাম বেলেগ। তাৰপিছত এয়া আমি পাহাৰৰ মাজত ফৰৱেত সোমাই গ'লোঁ। এতিয়া ফৰৱেৰে যাম। ভাল লাগিছেনে আপোনালোকৰ? ইমান ধুনীয়া পৰিৱেশবিলাক চাই। চকুৱে যেন কিবা এটা শান্তি পায় এই পৰিৱেশটো চাই। তাৰপিছত এয়া ধুনীয়া ৰাস্তা ঘাট, পৰিষ্কাৰ ৰাস্তা। আহি আছোঁ আমি। আৰু এইফালে আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ চাহৰ বাগিচা। দেখিছেনে কিমান ধুনীয়া চাহৰ বাগিচাখন। দেখিয়েই ভাল লাগি যায়। চাৰিওফালে সেউজীয়া সেউজীয়া এইবিলাক চায়ে আমি আহি আছিলোঁ নগাঁও অভিমুখে। এয়া প্ৰায় পাই যাম আমি নগাঁও। এইটো আছিলে ৰাঙলু চাহ বাগিচা। আৰু ডিভাইডাৰৰ মাজত যে ফুলগছবিলাকত ইমান ধুনীয়া ধুনীয়া ফুল লাগি আছিলে। দেখি পৰিৱেশটো খুব ভাল লাগি যায়। তাৰপিছত এইবিলাক চিৰসেউজীয়া গছবিলাক চাই আমি আহি গ'লোঁ, পাই গ'লোঁ নগাঁও টাউন। আৰু আমি নগাঁও টাউনত ইমান গৰম আছিলে যে নামিব ইচ্ছা নাই। এনেই মোৰ কিবা ল'ব লগা থাকিলে মই আহোঁতে বা যাওঁতেই বেছিভাগ টাইমত লৈ লওঁ, কিন্তু ইমান গৰম আছিলে যে নামিব ইচ্ছা নাই। সেইকাৰণে গুচি গৈ আছিলোঁ এনেকৈ। আৰু ইমান যান জঁটৰ মাজেদি গৈ আছিলোঁ। এনেকৈয়ে চাওঁতে নগাঁও চহৰো পাৰ হৈ গ'লোঁ। এইফালে এনেকৈয়ে গৈ আছিলোঁ আমাৰ যাত্ৰা। আমি কিন্তু বাটতে বেছি নামাই নাই। ইমান দূৰৰ ৰাস্তা, জিয়ানা বহি বহুত আমনি কৰি আছিলে। তাইৰ একদম বাগৰ লাগি গৈছিলে গাড়ীত বহি থাকি। কেনেবাকৈ তাইক বুজাই পৰাই আহিলোঁ। এয়ে আমি ধিং পাই গ'লোঁ। আৰু এইখন হ'ল মোৰ কলেজ, মই পঢ়ি অহা কলেজখন, ধিং মহাবিদ্যালয়। এই কলেজখনতে মই 5টা বছৰ পঢ়িছোঁ। আৰু বহুত স্মৃতি জড়িত হৈ আছে। কলেজখন দেখিলেই যেন কিবা হৈ পৰোঁ। এয়া ডিং বজাৰ পাৰ হৈ আছোঁ এতিয়া, আৰু বেছি টাইম নাই, মৈৰাবাৰী পামেই প্ৰায়। আহি আছোঁ গৈ এতিয়া পাই গ'লোঁ
মইৰাবাৰীত ছোৱালীজনীৰ কিবা ল'ব লগা আছিলে আৰু সেইটো ল'ব, তাৰ বাবে ইয়াত অলপ নামিম। কিন্তু নামাৰ ক্লিপকেইটা মই ল'বলৈ পাহৰি গ'লোঁ। সেইকাৰণে এইটো যিটো মলটো আছে মলটোৰ পৰা তাইৰ কিবা সৰু সুৰা বস্তু কিনিম। যিকেইটা ক্লিপ লোৱা হোৱাই নাই, আৰু হাজবেণ্ডেও কিবা কিবি নামি কিনিলে, হোটেলৰ পৰা মিঠাই চিঠাই এইবিলাক ল'লে। লৈ আমি গৈ, যিহেতু আমাৰ ঘৰ বজাৰৰ পৰাই লগতেই, আমি আহি আমাৰ ঘৰেই পাই গ'লোঁ। পাই গ'লোঁ। এতিয়া নামিম, আৰু নামি সিহঁতক ঠাণ্ডা চাণ্ডা খুৱাই ফল মূল কাটি দিলোঁ। কিন্তু এইবিলাক ক্লিপেই লোৱা হোৱা নাই। পিছত সিহঁতে খাই বৈ আৰু হাজবেণ্ড গুচি যাব, মই থাকি যাম। এয়া আছিলে আজিৰ ভিডিঅ'টো। নাজানো কেনেকুৱা পাইছে, তথাপিও মোৰ জাৰ্ণিটো অলপ শ্বেয়াৰ কৰিলোঁ, কেনেকৈ আহিলোঁ, আৰু মাজতে ৰাস্তাৰ প্ৰাকৃতিক সৌন্দৰ্যটো কেনেকুৱা পাইছে ভিডিঅ'টো চাই কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।